মৃদুলদা আমি দুয়ো যে একেলগে সৰুতে লুকাচুৰি খেলিছিলোঁ তোমাৰ বাৰু কেতিয়াবা মনত পৰেনে পৰে কিয় নপৰিব তুমি যে মেখেলা চাদৰ পিন্ধি কইনা সাজত আছিলা আৰু মই যে দৰা সাজি তোমাক বিয়া কৰিবলৈ গৈছিলোঁ ভাল লাগে ন সেইবিলাক কৰি আৰু মৃদুলদা কিন্তু এতিয়া আমি সেইবোৰ পাহৰিব পৰা হৈছোঁ কাৰণ আমি এতিয়া ডাঙৰ হৈছোঁ এতিয়া আমি নিজৰ জীৱনৰ কথাহে ভাবিব লাগে তুমি আমাৰ জীৱনৰ কথা কি ভাবিবলৈ কৈছা মই ঠিক বুজা নাই যা অকৰাটো ভাবিবলৈ আৰু কিটো আছে মই এতিয়া গাভৰু হ'লোঁ আৰু বাকীখিনি কথাও মই তোমাক বুজাই দিব লাগিব নেকি তুমি এইবিলাক কি আবুল তাবুল বকি আছা মই ঠিক ধৰিব পৰা নাই মৃদুলদা মানে মই এটা কথা বহুদিনৰ পৰা তোমাক কম বুলি বুকুত চেপি ৰাখিছিলোঁ আৰু আজি সেই কথাটো মই তোমাক ক'বই লাগিব কি মন ডাঙৰ কথানো কোৱা না আৰে কি হ'ল কোৱা না মৃদুলদা তোমাৰ শৰীৰৰ ভিতৰত থকা দৰদী অন্তৰখনক মই ভাল পাই পেলাইছোঁ টিনা ইয়া তুমি কি কৈছা প্লিজ মৃদুলদা তুমি না নকৰিবা মই তোমাক বহুত ভাল পাওঁ জানা তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম চোৱা টিনা মই সৰু এজন মাউৰা ল'ৰা অভাৱ অনাটন মোৰ তেনে লগৰীয়া তুমি জানো তাক আঁকোৱালি ল'ব পাৰিবা টিনা পাৰিম মৃদুলদা তুমি যদি মোৰ ওচৰত থাকা মই সকলো দুখ কষ্ট সহ্য কৰিব পাৰিম ঠিক আছে বাৰু মই তোমাৰ কথা মানি ল'লোঁ বাৰু কিন্তু মই যে তোমালোকৰ জাতকুলৰ বাহিৰত এইটো জানো তোমাৰ ঘৰৰ মানুহে মানি ল'ব কিয় নল'ব নিশ্চয় মানি ল'ব কিয় সেইদিনা জানো তুমি মোক অপাৰেশ্যনত ৰক্তদান কৰা নাছিলা হয় কৰিছিলোঁ তেনেহ'লে তেতিয়াতো মোৰ মা দেউতাই কোনো জাত পাতৰ বিচাৰ কৰা নাছিল সেইটো এটা বেলেগ কথা সেইবোৰ মই বুজি নাপাওঁ তুমি মাত্ৰ মোৰ জীৱনসংগী হ'বই লাগিব মৃদুলদা আই লাভ ইউ মৃদুলদা আই লাভ ইউ I love you too. সেই গলা পাৰি দেখিছানে তাত কেনেকৈ ফুলি আছে অবে বলচোন বল 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 তাৰপিছত বল এনেকুৱা চিনি বহুত দিনৰ মূৰত দেখা পাইছোঁ বে হাই কলিজা ইয়াত তুমি কাৰোবাৰ বাবে ৰৈ আছা চাগে নাই কাৰোলৈ ৰৈ থকা নাই গাড়ী আহিলে গুচি যাম চে মোৰ বাইকখন আনিলে আজি পিক আপ দিব পাৰিলোঁ তোমাৰ নিচিনা গাভৰু ছোৱালী এটাক বাইকত বহোৱা মজাই বেলেগ তোমালোক কিমান নিলাজ গাভৰু ছোৱালী কেনেকৈ অকলে পায় গাভৰু ছোৱালী দেখিলে মানে প্ৰেমত পৰি যাব পাৰা ন বলিয়া হৈ যোৱা একেবাৰে তোমালোকৰ ঘৰত কি বাই ভনী নাই এই সেইবিলাক বাদ দিয়া সৌ তালৈ যাওঁ ব'লা বহুত মজা লাগিব না কি কোৱা ব'লা আৰে কি কৰিছে ব'লা যাওঁ ব'লা ঐ অভদ্ৰত এইবিলাক কি অভদ্ৰামি কৰিছ এৰি দে ঐ তই আৰু মাজতে টুকুতকৈ সৰি পৰিলি যে তোৰ কি এই গাৰ্লফ্ৰেণ্ড নেকি হা ঐ ভদ্ৰলোক তই ইয়াৰ পৰা ফুট নহ'লে তোৰ এডালো হাত দি বিচাৰি নাপাব তাৰমানে তহঁতক মুখেৰে ক'লে নহ'ব হাতেৰে ভালদৰে বুজাব লাগিব তহঁতক তুমি অলপ ক'ৰবালৈ যাবলৈ আহিছিলা হয় মই ঘৰলৈ যাবলৈ আহিছিলোঁ বাছ আহিলে গ'লোহেঁতেন কিন্তু তাৰ মাজতে সিহঁতকেইটা আহি মোক হ'ব মই সকলো বুজিলোঁ এতিয়া পিছে তুমি কলৈকে যাবা তোমাৰ ঘৰ ক'ত
মই এতিয়া ঘৰলৈ যাম। মোৰ ঘৰ বকুলতলী। ময়ো সেইফালে যাম। বেয়া নাপোৱা যে মোৰ বাইকতে যাব পাৰিবা। কি? মই আপোনাৰ বাইকত? জোৰ নকৰোঁ, যোৱা নোযোৱাটো তোমাৰ কথা। ঠিক আছে তেনেহ'লে বলক। পিছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। 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 হেল্ল'। হেল্ল' টিনা। আজিকালি ক'ত থাকা? মই দেখোন নেদেখা হৈছোঁ। নে কিবা মোক বেয়া পালা? নাই নাই, মানে মই এইকেইদিন কিবা এটা কামত ব্যস্ত আছিলোঁ, সেইকাৰণে তোমাক লগ কৰিব পৰা নাই। হয় নেকি? এতিয়া তুমি ক'ত আছা? নাই নাই, মই এতিয়া ঘৰতে আছোঁ। তুমি ক'ত আছা? নাই, মই অলপ কলনী বজাৰৰ ফালে ওলাই আহিছোঁ। ঠিক আছে বাৰু। টিনা শুনাচোন, অহাকালি তুমি মোক জেনেৰেটালৈ লগ কৰিবা, অলপ কথা আছে। হেল্ল'। ঠিক আছে দিয়া, মই তোমাক পিছত কল কৰিম। হ'ব দিয়া। কি যে কামো নহয় এইটো, ইয়াৰ ফোন ৰিচিভ কৰিবলৈকে মোৰ ভয় লাগে। কোনে ফোন কৰিছিল টিনা? নক'বা আৰু, মোৰ মামাৰ ল'ৰাটোৱে ফোনত যে ইমান কথা পাতিব পাৰে নহয়, মাথা চাথা একেবাৰে বেয়া কৰি দিয়ে। এতিয়া যাওঁ ব'লা। তুমি আৰু কিবা কিনিম বুলি কৈছিলা নহয়? আজি নলওঁ দিয়া, পিছত কেতিয়াবা ল'ম। এতিয়া যাওঁ ব'লা। মৃদুলদা, তুমি আহি পোৱাত পলম হ'ল নেকি? তুমি মুখেৰে একো নামাতা যে? মুড অফ যে তোমাৰ? নাই, একো নাই, কোৱা। একো নাই? একো কাৰণ নোহোৱাকৈ তুমি এনেকৈ মুড অফ কৰি আছা যে? নিশ্চয় কিবা এটা হৈছে। একো কাৰণ নোহোৱাকৈ তুমি এনেকৈ মুড অফ কৰি থাকিবানে? হ'ব লগা নহয় কিটো আছে, যি হ'ব লগা আছিল ইতিমধ্যেতো হৈ গ'ল। মানে তুমি কি ক'ব বিচাৰিছা? মোক সুধিব নালাগে, তুমি নিজক সোধা। এতিয়াতো তুমি মোৰ হৈ থকা নাই। তুমি এনেকুৱা মোৰ লগত কৰিবা বুলি মই কেতিয়া সপোনতো ভবা নাছিলোঁ। মই তোমাক কি প্ৰতাৰণা কৰিলোঁ? খোলা খুলিকৈ কৈ নিদিয়া কিয়? এজনক আশা দি আন এজনক ভাল পোৱা এজনক প্ৰতাৰণা নহয়। এই আছিলে কি তোমাৰ ভাল পোৱা? এইবোৰ তুমি কি কৈছা? ঠিকে কৈছোঁ, তোমাৰ প্ৰতিটো প্ৰমাণ এতিয়া মোৰ হাতৰ মুঠিত। দেখুৱাব লাগিব নেকি? হে চোৱা। ইয়াতকৈ আৰু কিবা তোমাক বেছি প্ৰমাণ লাগিব? তুমি মোক ভুল বুজিছা। সি মোৰ বন্ধু, ভাল বন্ধু। এদিন তেওঁৱেই মোক দুজন লম্পটৰ পৰা মোৰ সতীত্ব ৰক্ষা কৰিছিল। সেইকাৰণে তুমি তাক ভাল পাই পেলালা? সেয়াইতো তুমি যে মোক সুখী হ'ব নোৱাৰিবলৈ ভাবিছিলাই, তেনেহ'লে তুমি মোক এই প্ৰেম সাগৰৰ মাজলৈ কিয় টানিলা?
সেইটোৱেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। তোমাৰ দৰে দুখীয়া নিচলা এটাক ভাল পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। তেতিয়াহ'লে ইয়াত কিয় ৰৈ আছা? যোৱা, তোমাৰ ভাল বন্ধু ওচৰলৈ যোৱা। ধনী মানুহৰ ল'ৰা, সুখে থাকিব পাৰিবা, মৰম পাবা। দৰকাৰ হ'লে মই তাকেই কৰিম। তুমি আজিৰ পৰা মোৰ লগত কোনো সম্পৰ্ক থকা বুলি নাভাবিবা। মানে মোৰ লগত তোমাৰ সম্পৰ্ক নথকা বুলিয়েই তুমি ধৰি ল'ব পাৰা। কাপোৰখনেৰে মোক ঢাকি দিবা, তুমি পিছে নাকান্দিবা, তুমি পিছে নাকান্দিবা। মোৰ মৃত্যু দিনা তুমি আহিবা। এবাৰো নাভাবিলা মোৰ আশাহীন ভাষা, এবাৰো নুবুজিলা মোৰ মৰম হনা কথা, তুমি পিছে নাকান্দিবা, পিছে মৃত্যু দিনা কি হৈছে মৃদুলৰ? বল, মই তাৰ ওচৰলৈ যাম, বল। মনত নপৰে নে এবাৰ কাহানিৰে কথাবোৰ, অলং দলং লুকা চুৰি শৈশৱ খেলাবোৰ, মাগিলো বিদায় আদি, মাগিলো বিদায় আদি। মোৰ মৃত্যু দিনা
টিনা তুমি ইয়াত অঁ মই ইয়াত তুমি ঠিক সময়তে আহিছা তোমাৰ লগত মোৰ অলপ কথা আছে কথা আছে কি কথা আছে আচ্ছা আজি ইয়াত কোনোবা ঢুকালে নেকি অঁ মোৰ ভুলৰ কাৰণে আজি মোৰ হ'বলগীয়া জীৱন সংগী ঢুকাই থাকিল আপোনাকো মই মিছা আশা দি বহুত অন্যায় কৰিছোঁ ন পাৰিলে মোক ক্ষমা কৰি দিব তুমি এইবিলাক কি কৈছা আজি মৃদুলৰ মৃত্যুৱে মোক সঁচা ভাল পোৱা কি বুজাই থৈ গ'ল ধনেৰে মানুহক জুখিব নালাগে মই আপোনাৰ ধন দৌলতত মুগ্ধ হৈ তেওঁ মোৰ পৰা বিচৰা মৰম তেওঁ মোৰ পৰা বিচৰা সকলোখিনিৰ পৰা মই তেওঁক বঞ্চিত কৰিছিলোঁ মই এটা সিদ্ধান্ত লৈ পেলাইছোঁ তেওঁ জীৱনত বিচৰাখিনি মই আৰু কাৰো পৰা কেতিয়াও নিবিচাৰোঁ মই আজীৱন চিৰকুমাৰী হৈয়ে ৰ'ম এতিয়া আপুনি যাওক মই মৃদুলৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ঠিক আছে দিয়া তুমি যি ভাল দেখা তাকে কৰা মৃদুল তুমি মোক এৰি কলৈ গুচি গ'লা মই ইয়াৰে পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তুমি য'তেই থাকা সুখেৰে থাকা